আসাম ষ্টাডি চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ আৰু লৈ আহিছোঁ মই আজি 20টা সানমিহলি প্ৰশ্ন উত্তৰ। আজিৰ প্ৰথমটি প্ৰশ্ন আছে, ডিজৰাম আৰু বিপ্ৰ এই শব্দ দুটা কোনজন কবিয়ে নিজৰ নামৰ আগত ব্যৱহাৰ কৰিছিল? উত্তৰ হ'ব মাধৱ কন্দলী, কাৰণ তেখেতৰ ৰচনাত পোৱা যায় এহি মাত্ৰে কিষ্কিন্ধাৰ ভৈলা সমাপতি ডিজৰাম মাধৱ কন্দলী নিকটতী। আৰু এটা উদাহৰণ দিছোঁ, মাধৱ কন্দলী বিপ্ৰে তাহান চৰণ স্মৰি কৰিলন্ত শ্লোকক উদ্ধাৰ। 2 নম্বৰ প্ৰশ্ন, মাধৱ কন্দলী ৰামায়ণৰ ওজাপালি সংস্কৰণ বুলি কোনখন পুথিক কোৱা হয়? এইখন দুৰ্গা বৰৰ গীতি ৰামায়ণক মাধৱ কন্দলী ৰামায়ণৰ ওজাপালি সংস্কৰণ বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্ন, দুৰ্গা বৰৰ গীতি ৰামায়ণ কিমান পদৰ সমষ্টি? উত্তৰ হ'ব 1300 পদ আৰু 155টা গীতৰ সমষ্টি। 4 নম্বৰ, গীতি ৰামায়ণৰ প্ৰথম সম্পাদক কোন আছিল? গীতি ৰামায়ণৰ প্ৰথম সম্পাদক আছিল বিষয়চন্দ্ৰ বিশ্বাসী। 5 নম্বৰ প্ৰশ্ন, বাণীকান্ত কাকতিয়ে ভঠেলি শব্দটো ক'ৰ পৰা উদ্ভৱ হোৱা বুলি কৈছে? বাণীকান্ত কাকতিয়ে ভঠেলি শব্দটো সংস্কৃত নভস্থলী শব্দৰ পৰা উদ্ভৱ হোৱা বুলি কৈছে। 6 নম্বৰ তথ্য, বাম্বুল পিতা বা হেপুৰ পিতা কিহৰ লগত জড়িত? উত্তৰ হ'ব কৃষিৰ লগত জড়িত উৎসৱ। 7 নম্বৰ, চমাংকান কেই প্ৰকাৰ আৰু কি কি? উত্তৰ হ'ব 3 প্ৰকাৰৰ, কাণ ফ্লা ফ্লা, লাং টোক আৰু হাৰেন। 8 নম্বৰ, থেলুৱা লোন কোন জনগোষ্ঠীৰ গীত? মিকিৰ জনগোষ্ঠীৰ বিয়া সম্পৰ্কীয় গীত আৰু তেওঁলোকৰ শ্ৰাদ্ধ অনুষ্ঠানত গোৱা গীতৰ নাম হ'ল মাচিৰা কুহিৰ। 9 নম্বৰ প্ৰশ্ন, নৰাবলি প্ৰথাৰ প্ৰচলন থকা দুটা জনজাতিৰ নাম লিখা। উত্তৰ হ'ব খাচী আৰু নগা। 10 নম্বৰ, হাবা জানাই কোনটো জনগোষ্ঠীৰ লোকনৃত্য? উত্তৰ হ'ব বড়ো জনগোষ্ঠী। 11 নম্বৰ, গড়গঞা শৈলীৰ আৰ্হিত চিত্ৰিত দুখন পুথিৰ নাম লিখা। উত্তৰ হ'ব শিৱসিংহৰ দিনৰ চিত্ৰিত আনন্দলহৰী আৰু ধৰ্মপুৰাণ। 12 নম্বৰ, ৰমন্যা শব্দটো অসমীয়া সাহিত্যত কোনে পোনপ্ৰথমে ব্যৱহাৰ কৰিছিলে? উত্তৰ হ'ব ডক্টৰ মহেন্দ্ৰ বৰা 1976 চনত ৰোমান্টিক শব্দটোৰ অসমীয়া পৰিভাষা স্বৰূপে ৰমন্যা শব্দটো ৰমন্যাসবাদ গ্ৰন্থত ব্যৱহাৰ কৰিছিলে। 13 নম্বৰ, কামৰূপৰ শুৱালকুছিৰ সিদ্ধেশ্বৰী মন্দিৰটো কোনটো পদ্ধতিত নিৰ্মিত? উত্তৰ হ'ব নাগৰ পদ্ধতি। 14 নম্বৰ প্ৰশ্ন, দুখন ধৰ্মনিৰপেক্ষ চিত্ৰপুথিৰ নাম লিখা। দুখন ধৰ্মনিৰপেক্ষ চিত্ৰপুথিৰ নাম হ'ল হস্তি বিদ্যাৰ্ণৱ আৰু গীত গোবিন্দ। 15 নম্বৰ, দৰঙী চিত্ৰশৈলীৰ নিদৰ্শন পোৱা দুখন চিত্ৰপুথিৰ নাম লিখা। উত্তৰ হ'ব তীৰ্থ কৌমুদী আৰু চাহাপৰী উপাখ্যান। 16 নম্বৰ, হৰপ্ৰসাদ শাস্ত্ৰীয়ে উদ্ধাৰ কৰি অনা বৌদ্ধ গানসমূহ কেইজন সিদ্ধাচাৰ্যৰ দ্বাৰা ৰচিত? উত্তৰ হ'ব 24জন সিদ্ধাচাৰ্যৰ দ্বাৰা ৰচিত। 17 নম্বৰ, ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে শাক্ত দেৱ-দেৱীৰ বিষয়ে আলোচনা কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰ হ'ব দেৱী। 18 নম্বৰ, বাইডিমা নৃত্য কাৰ? উত্তৰ হ'ব ডিমাছাসকলৰ। 19 নম্বৰ, এজ ইউ লাই গীতৰ অসমীয়া ৰূপান্তৰ কি? ইয়াৰ অসমীয়া ৰূপান্তৰ হ'ল চন্দ্ৰাৱলী। 20 নম্বৰ, জনসংস্কৃতিৰ ৰূপৰেখাকাৰ? উত্তৰ হ'ব হেম বুঢ়াগোহাঁই। গতিকে এই 20টা প্ৰশ্ন উত্তৰ দিলেও কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱী যিসকলে নেটৰ প্ৰস্তুতি চলাই আছে তেওঁলোকক শ্বেয়াৰ কৰি দিবলৈও নাপাহৰিব। ধন্যবাদ।